নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি বৰ ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। এয়া আবেলি সময়ত আজি ওলাই আহিছোঁ আৰু মোৰ লগত মোৰ ভাইটি আছে আৰু লগতে মোৰ ভণ্টি আছে। তেওঁলোকে নাম দুটা কৈ দিব। তোমালোকৰ নাম দুটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম চিৰাশিষ ৰঞ্জন পাঠক। নমস্কাৰ, মোৰ নাম অভিলিছা বৰুৱা। কোন শ্ৰেণীত পঢ়ি আছা তোমালোকে? মই দ্বিতীয় শ্ৰেণীত। ময়ো দ্বিতীয় শ্ৰেণীত। আৰু ভিডিঅ'টো কি কৰিব লাগিব কৈ দিয়া। লাইক কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব, কাষতে থকা বেল আইকনটো দবাই দিব লাগিব। তুমি কৈ দিয়া কি কৰিব লাগিব? লাইক কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, হয়নে? আৰু তুমি কি গাব জানা? কিবা এটা গাই দিয়া, কবিতা এটা গাই দিয়া। মই কবিতা জানো। কবিতা এটা আবৃত্তি কৰা। নমস্কাৰ, মোৰ নাম চিৰাশিষ ৰঞ্জন পাঠক। মই এটা কবিতা আবৃত্তি কৰিম। আমাৰ পঢ়াশালী আমি ফুলনি নানা ৰঙী ফুল মিলিজুলি থাকোঁ খেলি, হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰ এই পঢ়া সাধু আৰু গান শুনি নাচে নাচে লং মজা হাতে কামে কৰি শিকো নাই কিতাপৰ বুজা। খুব সুন্দৰ, ধুনীয়া হৈছে। অভিলাষা কি গাবা? মই গান অকণমান ডাঙৰকৈ গাবা, ধুনীয়াকৈ গাই দিয়া গান এটা। অসমী আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া, নিচলা আমি খাতি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। খুব সুন্দৰ, ধুনীয়া হৈছে। তোমালোক দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগলৈও যাতে এনেদৰে ধুনীয়াকৈ গাব পাৰা। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই যাওক। দেখুৱাম মই কিছু সুন্দৰ সুন্দৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো তেন্তে চাই যাওক। বন্ধুসকল, দেখা পাইছে এইজন এজন ব্যক্তি ইয়াতে মাছ মাৰি আছে, জাল পাতি আছে। তেওঁ নিশ্চয় মাছ আছে ইয়াত। জুম কৰি দেখাই দিছোঁ, আপোনালোকে চাওক।
বন্ধুসকল আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ খেতিপথাৰৰ মাজলৈ। দেখা পাইছে এইবাৰ যিহেতু পানীৰ অভাৱত কৃষকে আজি পৰ্যন্ত খেতি কৰিব পৰা নাই। ইয়াতে জলসিঞ্চনৰ ব্যৱস্থা ঠিক নহয়, গতিকে সামান্যতম চেষ্টা কৰি কিছু ঠাইত তেনেদৰে ধান ৰোৱা দেখা পোৱা গৈছে। চাওক গোটেই পথাৰ বৰ্তমান শুকাই আছে এই পৰ্যন্ত, যিহেতু পানীৰ অভাৱৰ কাৰণে। চাই যাওক আপোনালোকে। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ, আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ৰ'ব, মই এটা কথা ক'ম। আমি ভিডিঅ'টো আৰম্ভ কৰোঁতে এনেকুৱা জেগাত নাছিলোঁ, বেলেগ জেগাতহে আছিলোঁ। আৰু চব তেন্তে আজিলৈ বাই বাই। ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত, আৰু কমেণ্ট কৰিব কেনে পাইছে ভিডিঅ'টো। এটা সৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। কাইলৈ 15 আগষ্ট।